আৰু তেওঁলোকৰ যি প্ৰব্লেমছ মানে ইউটিউব বা ফেচবুকৰ যি প্ৰব্লেমছ যিহেতু মই 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আছে মোৰ তাৰ ভিতৰৰ পৰা মই আপোনালোকক জনাব পাৰোঁ তেওঁলোকক কিছুমান এডভাইচ কৰিলোঁ আৰু এম দাস ব্লগ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক যাতে আগলৈ আগুৱাই যাব পাৰে যিকোনো মানুহৰ এটা আশা লৈ ড্ৰিম লৈ এইম লৈ তেওঁলোকে আগবাঢ়ে আৰু আপোনালোকৰ ছাপৰ্ট অবিহনে কিন্তু তেওঁলোকে আধৰুৱা গতিকে সকলোৱে ছাপৰ্ট কৰিব তাক মৰম দিব যেনেকৈ ফৰ্মাছ আমাক মৰম দি পিনে অতি সোনকালে 1 লাখ ফলোৱাৰ্ছ গেইন কৰি কমপ্লিট কৰি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে গতিকে থেংক ইউ ছ' মাছ আৰু তাৰ লগত মিলি বহুত ভাল লাগিছে আৰু দাদাৰ লগত আহি পিনে বহুতেই ভাল লাগিছে যিহেতু দাদাৰ ভিডিঅ'কেইটা চাই পিনে মোৰ এনেকুৱা ফিলিংছ হয় যে মোৰ মানে সাহসটো অট'মেটিকলি বাঢ়ি যায় আৰু যিহেতু মই দাদাৰ ভিডিঅ'টো চাই পিনে আছিলি মই এতিয়া যিটো মোৰ দ্বীপৰ নিচিনা যেতিয়া এটা ওখ পাহাৰৰ নিচিনা মই ঠাইত গৈ পিনে ভিডিঅ' শ্বুট কৰোঁ কিয় দাদাৰ ফিলিংছটো মই এড টু জেড কেৰেক্টাৰ ল'ম আৰু যিহেতু দাদাৰ ফিলিংছটো মানে ইমানেই মানে সাহস দিয়া যিহেতু গৰীব মানুহক কিদৰে সহায় কৰিব লাগে এ টু জেড মই কেৰেক্টাৰ ল'ম আৰু এনেকুৱা ধৰণে মই হ'ব পাৰোঁ নেকি মই চেষ্টা চলাই যাম আজিৰ পৰা ইমান মানুহকেইটা চাই আছে বেকগ্ৰাউণ্ডত দেখাই দিয়া ভাইটি ইমান মানুহকেইটা চাই আছে সিহঁতৰ ওচৰত মই কৈ গৈছোঁ আজি আৰু এবাৰ নেক্সট টাইম মানে মিলিম দাদাৰ লগত যাতে এনেকুৱা মানুহক কিবা এটা উদযাপন দিব পাৰোঁ বা মনোৰঞ্জন দিব পাৰোঁ একদম কাৰেক্টলি পাৰিবা তুমি দাদাৰ লগত ফেষ্টিভেল আই দেখি পিনে বহুত ভাল লাগিছে নৰ্মেল হয় পুৰা যেনেকুৱা লেপটেলিয়াছৰ কথা পাতে এনেকুৱা লেপটেলিয়াছৰ কথা পাতি আছে পুৰা চাউণ্ড পুৰা কোৱালিটি গমেই পাইছে যিহেতু গলাটো ভাঙি গৈছে ইমান টাইমৰ ধৰি মানে চবকে এজন কৰি পুৰা বুজাই আছে সুন্দৰভাৱে মনোৰঞ্জন দিছে সকলোকে ইমান দূৰৰ পৰা আহিছে বহুত স্পেচ দিছে আমাক ফৰ আছামে আৰু আজি ফৰ আছামৰ কাৰণে আমি 3 ঘণ্টা বহি আছিলোঁ বহুত ভাল লাগিছে আমাৰ এনেকুৱা সন্মান দিছে যে ক'বলৈ ভাষা নাই আমাৰ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইউটিউবার আহি পাইছে আমার धीरे-धीरे चलो हम अंदर में चलते हैं पूरा मजा करेगा ठीक है 1 घंटा टाइम है मेरा पास मैं इतना बड़ा सेलिब्रिटी नहीं हूँ ठीक है मेरा ब्लॉग चूज है सब लोग हाई कर दो तो भाई देखो कितना लोग आया जो भी लोग आए ना मेरे लिए बहुत अंदर में बहुत धड़क कर रहे हैं क्या बोलूं इसको सब जाकर लेकिन देखो पूरा एनर्जी ड्रिंक लेकर आया और ये देखो भाई क्या है हमने उर्दू भाई आए कैसा लगा पूरा पहले कैसा लगा बहुत अच्छा लगा हमारा लोकल में है ठीक है बिजली और पतला तो इतना डिस्टेंस नहीं है फिर भी और एक मैम आया चला और ठीक है कहाँ से आया मैम डिज्नी का है ठीक है चलो हम अंदर चलते हैं उसके बाद मजा करते हैं ठीक है सामने भैया सामने से देखो भाई पूरा ये सारे ना पूरा सारे ब्लॉगर है भाई पूरा दिखा दो देख के लगा पूरा ब्लॉगर है और जितना भी ब्लॉगर है ना तो सब लोगों का चैनल एक बार विजिट करना मैं सारे के लिंक हमारे डिस्क्रिप्शन में दे दूँ थैंक यू सो मच वॉचिंग दिस वीडियो बाय बाय बस ओके চাই আছা যিহেতু আমাৰ জনপ্ৰিয় ইউটিউবাৰ অলৰেডি যিটো আমাৰ লোকেশ্যন দিছে সেই লোকেশ্যনৰ মই এটা ভিডিঅ' বনাই আছোঁ তো ঠিক আছে এটা চেনেলটোৰ নাম কি আছিলে মই প্ৰথমতে বাইদেউক উঠাই দিম দেই কাৰণ বাইদেউ বহুত ষ্ট্ৰং হয় কিন্তু বাইদেউ জনপ্ৰিয় যি আমাৰ ফৰ আছামৰ আমি দূৰৰ পৰা ভিডিঅ' চাই আছোঁ তেজপুৰৰ পৰা আহিছোঁ আমি যিহেতু ফৰ আছামৰ ফেষ্টিভেল চাই পিনে বহুত ভাল লাগিছে আৰু ইয়াৰ কেৰেক্টাৰটো চাই পিনে বহুত ভাল লাগিছে ইয়াৰ কেৰেক্টাৰটো লৈ পিনে যিহেতু আমি যি ভিডিঅ'টো বনাওঁ ন এটা সাহস থাকে কিয় সাহস থাকে সি যি কথা ক'ব না ডাইৰেক্টলি মনৰ পৰা ক'ব অন্তৰৰ পৰা কয় আৰু যিটো ভিডিঅ'টো মোৰ ইমানেই ভাল লাগিছে ইমান আমি কষ্ট কৰি আহিছোঁ যিহেতু বিপ্লৱ ব্লগ আৰু মৃত্যুঞ্জয় ব্লগ একেলগত হৈ গোট পাই আমি বহুত আধাহীন হৈ পিনে আমি আহিছোঁ আৰু ইয়াৰ এ টু জেড হিষ্টৰী মোৰ ইউটিউব চেনেলত পাই যাব আপোনালোকে আৰু ফৰম আমাৰ যি ফুলম গামোচা আছে অসমীয়া সেই ফুলম গামোচাৰে আমি সম্বোধন জনাম যিহেতু আমাৰ ফৰম আছামৰ দাদাক আৰু আপোনালোকে সুন্দৰভাৱে চাই ল'ব নাই ডিব্ৰুগড়ত লগ কৰিব পৰা নাই আমাৰ বাইকটো বেয়া হৈ গৈছিলে সেইটো কাৰণে বাইকৰ মানে চেইন স্পকটো ভাঙি গৈছিলে আমাৰ সেইটো কাৰণে আহিব পৰা নাই গাইজ মই ক'ব বিচাৰিছোঁ ঢেকীয়াজুলিৰ পৰা আৰু এইজন ক'ৰ পৰা আহিছে উজনি অসমৰ পৰা ইমান দূৰ আহিছে আমাৰ মানে কি ক'ম ভাই বিজনীৰ দৰে বেকৱাৰ্ড ডিষ্ট্ৰিক্ট ঠিক আছে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট ইমানে বেকৱাৰ্ড আৰু তাতে চবে আহিছে মই প্ৰাউড ফিল কৰিছোঁ যে ল'ৰা হয় মই চাইছোঁ আজি ইমানখিনি মানুহৰ অনুৰাগী হ'ব পাৰিছোঁ তাৰ কাৰণে থেংক ইউ ছ' মাছ সকলোকে অন্তৰ পৰা ধন্যবাদ আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকে কিছুমান প্ৰমোশ্যন ভিডিঅ' পাব ঠিক আছে বাই বাই থেংক ইউ লাভ ইউ অল গাইজ ফ্ৰম আছাম কি এতিয়া এজনৰ ক'লে হ'লে না কণ্টেণ্ট প্ৰথমতে কণ্টেণ্টৰ দম থাকিব লাগিব কি কণ্টেণ্টৰ দম আছে আপোনাৰ এক্সাইটেডমেণ্ট থাকিব লাগিব
যে মই ব্লগ বনাওঁ, মই টেগ বনাওঁ, মই লাইফ ষ্টাইল বনাওঁ, যি বনাই ভালকৈ বনাওঁ, ঠিক আছে। এনেকৈ নহয় যে আজি আপুনি হেয়াৰ ষ্ট্ৰেইন কৰিছে, এতিয়া এটা ব্লগ বনাই দিছে, কাইলৈ আকৌ ভাত ৰান্ধিছে, সেইটো আকৌ বনাই দিছে, সেইটো নহ'ব, ঠিক আছে। প্ৰত্যেক দিনে এটা কেটাগৰী মেইনটেইন কৰক। নেক্সট কুৱেশ্যন, কপিৰাইট কিয় লাগে? কপিৰাইট কিয় লাগে? মিউজিক ৰিমুভ মাৰি ৰাখক। তাৰপিছত আৰু নেক্সট ওকে পাৰ্চিং কৰিছে 3 মিনিটৰ ভিতৰত 1.5 মিনিট কৰিছে, তেতিয়াহ'লে 5জনক দেখুৱাইছে আৰু 10জনক দেখুৱাব। সেই 10জনক যদি 0.5% কৰে আৰু 10জনক দেখুৱাব। এনেকৈ ভিডিঅ' এটা মানে ভাইৰেল হয়, ঠিক আছে। আৰু কিবা ধৰক না আপোনাৰ আমি যদি 3 মিনিটৰ বদলি যদি 15 মিনিট ভিডিঅ' আপলোড দিওঁ তেনেহ'লে কোনোবা প্ৰব্লেম আছে নেকি? লং ভিডিঅ' আপলোড কৰি তাৰ ফাইদা বেছি, লং ভিডিঅ' ৱাচ টাইম বেছি হ'ব, ভিডিঅ'ৰ ৰেংক বেছি হ'ব। আমাৰ ভেলু আছে কি নাই? এইটোৰ ভেলু আছে, একদম চবৰে ভেলু আছে। নহয় সেইটো আৰু এইটো আপুনি জোৰেৰে ক'ব লাগে, একদম মানে এনেকৈ ল'ব। মই এনেকৈ চাই আপোনাৰ যিটো কেমেৰা হয়, 2 নম্বৰত মোৰ লাগি আছে, 2 নম্বৰত চাব ডাইৰেক্ট, ইয়াতে আকৌ দৃষ্টিটো ইয়াতে যাব, সেইটো আপোনাৰ কোনো প্ৰব্লেম নাই। ইয়াতে চাই আপুনি পঢ়ি থাকক। গাৰ্লফ্ৰেণ্ড আছে কিন্তু তেনেকৈ মানে পাৰ্চনেলি একদম মানে মোৰ জীৱনত এতিয়া চাবে গাৰ্লফ্ৰেণ্ড আছে বুলি যে তাক মানে সদায় কৈ থাকিব এইজনীয়ে মোৰ, তোমাকে জীৱন সংগী, তোমাক লৈ মোৰ জীৱন খেলা, এইটো কেতিয়াও নহয়। আজি আছে কাইলৈ নাথাকিব, হয়নে নাই? মানুহৰ মন, ছোৱালীৰ মন মই কোৱা নাই যে ছোৱালী বেলেগ, যেনেকৈ হাতৰ 5টা আঙুলি বেলেগ, ঠিক তেনেকৈ প্ৰত্যেকজন মানুহৰ মন বেলেগ। এতিয়া মই ক'ম যে মোৰ গাৰ্লফ্ৰেণ্ড যিজনী বৰ্তমান আছে গোলাঘাটৰ, ঠিক আছে, উজনি অসমৰ ছোৱালী হয়, সেই ছোৱালীজনী মোৰ লগত বহুত ক্ল'জ আছে। এতিয়া পটককৈ 2023 মোতকৈ ভাল ল'ৰা পাল, KTM DSLR থকা, সি মোক অভাৰটেক কৰি তাৰ লগত যাব পাৰে। সেইকাৰণে পাৰ্মানেণ্টলি কোনো কাৰো গাৰ্লফ্ৰেণ্ড নাথাকে। এতিয়া ক'ব পাৰে যে মোৰ জীৱন সংগী আছে, পূৰা ডেট কৰোঁ আমি, পূৰা ক'ত যাই থাকোঁ, মানে ই মোৰ জীৱন সংগী হ'বই লাগিব, তাৰ লগত বিয়া পাতিমেই। আৰে ভাই কোৰ্ট মেৰিজ কৰি থৈছিলে এজন মোৰ বন্ধুৱে, কোৰ্ট মেৰিজ কৰাৰ পিছতো সেই ছোৱালীজনক বিয়া মণ্ডপৰ পৰা উঠাই লৈ গৈছে ল'ৰাই। তেতিয়া কেনেকৈ ক'বা জীৱন সংগী? হয়নে নাই? জীৱন সংগী বুলি কোনো বস্তুৱে নাই। যাক বিয়া পাতিব, মন্দিৰত গৈ বা কৰ্টত গৈ যাক বিয়া পাতিব, সিহে জীৱন সংগী, তাৰ বাহিৰে কোনো জীৱন সংগী হ'ব নোৱাৰে। এই বিয়াৰ আগতে এনে ফকটীয়া কৰি লাভ নাই যে ই মোৰ গাৰ্লফ্ৰেণ্ড হয়, গাৰ্লফ্ৰেণ্ড তোমাৰ টাইম পাছ হ'ব পাৰে, পাৰ্মানেণ্টলি নহয়। সম্পূৰ্ণ আসামৰ টিম আৰু ইয়াতে সৰু সুৰা এটি মই মিটআপ ৰাখিছিলোঁ ফ্ৰম আসামৰ টপৰ পৰা বিজনী ফ্লাইঅভাৰৰ যি পশ্চিম ফালে যি পাৰ্ক আছিলে সেই পাৰ্কত ৰাখিছিলোঁ আৰু প্ৰত্যেকে আহিছে, তাৰ কাৰণে মই অন্তৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ফুল ব্লগ দেখাব ফ্ৰম আসামত। গতিকে আজিলৈ এইখিনিয়ে, থেংক ইউ ছ' মাছ, বাই বাই, বেষ্ট অফ লাক। ফাইনেলি যিহেতু আপোনালোকে গমেই পাইছে, যিহেতু অলৰেডি তাৰ লগত পূৰা মেকআপ কৰিছে, 3-4 ঘণ্টা বহি পিনে আৰু ট্ৰেইনত 2 ঘণ্টা বহিছোঁ, বহুত ভাল লাগিছে। আৰু মই আপোনালোকে ভিডিঅ' দেখা দিবলৈ চেষ্টা কৰিম, যি আমাৰ ফৰ্ম আসামে পূৰা চবকে পূৰা এইটো যে বুজাই দি আছে, আপোনালোকে গমেই পাইছে স্ক্ৰীণত। আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহকেইটা আহিছে, বহুত ধন্যবাদ। ইয়াতে সকলো যোনকেইটা চাই আছে ইয়াৰ বেকগ্ৰাউণ্ডৰ ভিতৰত সকলোৱে মানে ইউটিউবাৰ হয়, আৰু বহুত ভাল লাগিছে। ইউটিউবাৰকেইটা একলগত হ'লে যে বহুত এটা পাৱাৰ ফিল হয়, যাতে আমি এটা কাম কৰি আছোঁ, যেনেকুৱা এটা লাইফ LIC যেনেকুৱা কৰে না পলিচিকেইটা, LIC পলিচি এনেকুৱা একলগত সংযোগ হৈ পিনে এটা অফিচত আহে সকলোৱে মানুহ, এনেকুৱা এটা অফিচৰ মানে ভিতৰত সোমাই গৈছোঁ, এনেকুৱা ফিলিংছ লাগি আছে আমাৰ। আৰু ইয়াৰ ফিলিংছটো মানে এইটো যে আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম, সকলোৱে ইউটিউবাৰে সুন্দৰভাৱে ইয়াৰ হিষ্টৰীটো বুজিবলৈ চেষ্টা কৰি আছে। কিয় চাওকচোন, এজন কৰি ইমান ধুনীয়াকৈ মানে আমাৰ টাইমটো দিছে না, বহুত ধন্যবাদ আমাৰ ফ্ৰম আসামক লৈ। আৰু যিহেতু ভিলেজটো এনেকুৱা সুন্দৰ জেগা লৈছে, নিবিড় পূৰা নিবিড়, যেনেকৈ সেই নিবিড়ৰ ভিডিঅ' বনাই বহুত ভাল পায়, আমিও ভাল পাওঁ। জংঘলৰ মাজৰ যিটো ৰাস্তাটো গৈছে পথাৰৰ মাজত, সেই পথাৰৰ মাজৰ ৰাস্তাটো ইমান ধুনীয়া নীৰৱ জেগা থাকে, এই নীৰৱ জেগা এটা বাছি লৈছে সুন্দৰভাৱে চৰকাৰী যিটো আছে। আৰু এই নীৰৱ জেগাটো এনেকুৱা মানে পাৱাৰফুল লাগি আছে আমাৰ, এই নিজৰ কেৰেক্টাৰটো A to Z ভিউ দেখাইছে আমাৰ, সঁচা কথা। একেলগত ধৰি পিনে মোক ধৰিছে যে মই ভাবি আছোঁ যে ইয়াৰ ভিতৰত কোনো অহংকাৰ বা এনেকুৱা ধৰণৰ কিবা বস্তুটো নাই আমাৰ লগত। কিয় চাওক, চবকে এটা টাইম দিছে, এটা কৰি, কি মানুহ বহুত কম আছে, বহুত ভাল লাগিছে আমাৰ মেকআপ কৰিব পাৰে যোৱাৰ লগত। আৰু চাওক ইয়াতে গৈছোঁ। হেল্ল' দোস্ত, যিহেতু ফাইনেলি আমি জাহিদাৰৰ পৰা আমি পৰামৰ্শ ল'ব চেষ্টা কৰিম যে এটা বস্তু, জাহিদাক মাতিলে আমাৰ যাব কি নাই? যাম একদম নিশ্চয়, চুৰলি যাম, চুৰলি। মই উজনি অসম একদম গেৰাণ্টি 100%। মই মানে কি টাইম ফিক্স হৈছে আমাৰ, মই 29 তাৰিখে দিল্লী যাম। মই ডুবাই যোৱাৰ আগতে, আমাৰ ডুবাই ট্ৰিপ আছে আমাৰ, ডুবাই ট্ৰিপৰ আগতে মই উজনি অসম ৰাইড কৰিম। একৰ পৰা মই কৈ আছোঁ গুৱাহাটী, নগাঁও, যোৰাবাট,
মৰিয়নি, ঢেকীয়াজুলি, গোলাঘাট, কাজিৰঙা, তাৰপিছত তোমাৰ এই যে কাৰ্বি আংলং আৰু তাৰপিছত মানে অসম মানে অৰুণাচল বৰ্ডাৰটো পুৰা ঠিক আছে খালি আপুনি খালি আজি যেনেকুৱা ধৰণৰ আপুনি ষ্টৰি এটা লগাইছে আমি ইয়াতে story ডালিম, এনেকুৱা story ডালিব তেনেহ'লে আমি যদি ডাইৰেক্টলি কথা ক'ব নোৱাৰো তেনেহ'লে সেই চিষ্টেমৰ হ'লে মানে আমি গম পাই যাম তেনেহ'লে। পাই যাওঁ আৰু এটা কথা কি আছিলে জাহিদ ভাই আৰু যদি কোনোবাই মোৰ লগত পাৰ্চনেলি কথা পাতিব বিচাৰে ন ইনষ্টাগ্ৰাম ফ'ল' কৰিব তাতে মই বহুত এক্টিভ থাকোঁ ফ্ৰম আছাম 1 বুলি আছে ফ্ৰম আছাম 1 স্পেচ দিব নালাগে ফ্ৰম আছাম 1 জাহিদৰ সঁচা কথা যিটো পুৰা একদম মৰম লগা চেম টু চেম কণ্ডিশ্যন আমাৰ লগত পুৰা মিলি গৈছে আমাৰ গাঁও যদি ইয়াত থাকিলে হয় না ইয়াতে থাকি গ'লো হয় আৰু চাওক চবেই একদম পুৰা সুন্দৰভাৱে পৰিৱেশ বজাই পিনে সুন্দৰভাৱে ইয়াতে চাওক ফুল গছ গছনি আছে আৰু এই গছ গছনিকেইটা সুন্দৰ পৰিৱেশ বজাই পিনে মানে ইয়াতে পুৰা ফটো শ্বুট কৰি আছে চাওক মানুহৰ ভিউ চাওক মানে ইমান টাইম দেখুৱাব পৰা নাই আপোনালোকক যিটো আমাৰ ৰাইড কৰিব কাৰণে আমি তাৰ লগত ৰাইড কৰিম বুলি এইটো কাৰণে আমি শ্বেয়াৰ কৰিছোঁ জাহিদ ভাইৰ লগত আৰু যিহেতু জাহিদ ভাইৰ লগত দুটা ফটো উঠি পিনে তাকে আমি যাবলৈ চেষ্টা কৰিম আচ্ছা 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 ঠিক আছে বাৰু হ'ব ফাইনেলি যিহেতু আমাৰ অলৰেডি য'ত আহিছিলোঁ ইয়াত তো গাইজ ফাইনালি জাহিদ ভাই আমাৰ বিজলী পাৰ্কত আহিছিল এতিয়া মানে টাইম হৈছে ঘৰত যাবলৈ তো এতিয়া জাহিদ ভাই ঘৰত যাই আছে যিহেতু ফাইনেলি আমাৰ যিটো গেটখনত আহিছিলে জাহিদ ভাই সুন্দৰভাৱে আমি যাবলৈ দিব সুন্দৰভাৱে আমাৰ এইটো প্ৰগ্ৰামটো খোৱা গৈছে আৰু যিটো দৰ্জাটো খুলি দি আছোঁ আৰু এতিয়া পুৰা সুন্দৰভাৱে চাব পাৰিব ইয়াতে যেতিয়া ঘৰতে যাম বহুত সময় ৰখিলোঁ তেওঁলোকৰ লগত ভালকৈ কথা পাতিলোঁ বহুত ভাল লাগিলে মই কেতিয়াও হোৱা নাই এনেকৈ মৰম পাম বহুত ভাল লাগিলে স্পেচিয়েলি থেংকছ ফৰ ইউ সকলোকে ফ্ৰম আছামৰ যিমানবোৰ ভিউৱাৰ্ছ আছে সকলোকে থেংক ইউ ছ' মাছ আৰু এটা আমাৰ পৰা মনৰ পৰা আমাৰ যি ইমান কষ্ট কৰি অহাৰ পিছত বহুত টাইম দিছে আমাৰ যি আমাৰ জাহিদ ভাই আৰু জাহিদ ভাই সময়টো দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জাহিদ ভাইলৈ আৰু জাহিদ ভাই একবার ট্রেন মিলাবা হ্যাঁ ট্রেন মিলে বেলেগ মজা লাগিছে কথা কথা একদম পুৰা কি ক'ম আমাৰ ঘৰত যদি ইয়াত থাকিলে হয় ইয়াতে গোটেই ৰাতি পুনে পাৰ কৰি দিলে হয় যিহেতু আমাৰ ঘৰ বহুত দূৰলৈ পৰা আহিছোঁ আৰু দূৰৰ পৰা যাবই লাগিব যেনেকৈ ট্ৰেইন ধৰিব লাগিব আৰু সেইটো কাৰণে যিহেতু জাহিদ ভাই আমি পাই দি যিহেতু আমি যাবলৈ ওলাইছোঁ ঘৰত আৰু জাহিদ ভাইৰ বহুত ইয়াৰ কেৰেক্টাৰটো চাই পিনে ইমানেই ভাল লাগিছে আমাৰ মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু আপোনালোকে পূৰা আৰু মানে কৰি দিয়ক আৰু কি কৰিব লাগে জানে আপোনালোকে আৰু বিশেষকৈ আৰু কি ক'ম আপোনালোকক চাওক আৰু অকণমান জাষ্ট 2 মিনিট দেখাই দিয়ক আপোনাক বাই 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 সবাইকে বাই দিছি ঠিক আছে বেক করতে হবে এই কথা হলো কি হ্যাঁ অর্জুন দা আর প্রবীণ দা ভাইয়ের মতো কইছি দুইজনে বড়িয়াকৈ ওই বাইদো আছে না নাই ওই বাইদোর নাম্বার নিয়া তোমরা সবাই একটা তুমি একটা গ্রুপ একটা লিস্ট বানাবা এখন যত কটা ইউটিউবার আছে সবার নাম্বার নিয়া সবার নাম চ্যানেলের নাম ওটা একটা লিস্ট করবা ওইটা আর কি করবা জানো ওইটা আমার পাঠাইছিল আমি রাইতে সব অ্যাড করবো যদি রাইতেও না পাই সকালে মানে আমার একটা প্রোগ্রামটা করে যদি টাইম পাই আমি করবো যদি না পাই তাহলে তোমরা এক কাম করবো আমার পাঠাই দিয়ে দেবো ঠিক আছে হ্যাঁ তোমরা তাহলে এই কামটা করবা কিন্তু সবার আর ওই যে বাইদের অল্প দেখবো ঠিক আছে বাই 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 বাই
Oh, biplab bhai. Bye 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 bye. Bye bye. Bye 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 bye. Lupa maru. Kasama pa bye bye.